নমস্কাৰ সকলোকে সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছোঁ। আজি হৈছে শিৱৰাত্ৰি, সেইকাৰণে মা আৰু মই যাবলৈ ওলাইছোঁ মন্দিৰলৈ। আৰু বিয়াৰ পাছৰ এইবাৰ মোৰ প্ৰথমটো শিৱৰাত্ৰি। এয়া মা আৰু মই যাবলৈ ওলালোঁ। এয়া টমটমত গৈ আছোঁ। আমাৰ গাঁৱৰ পৰা আৰু মানুহ গৈছিলে আমাৰ লগত। আমি গৈছিলোঁ পথালি পাহাৰত থকা শান্তি শিৱ মন্দিৰলৈ। বাকী দেখুৱাই থাকিম, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। শিৱ মন্দিৰলৈ মই শিৱৰাত্ৰি বুলিয়েই নহয়, মই প্ৰায় সোমায়ে থাকোঁ। আৰু এয়া তাত গৈ পাই এয়া চাকি আৰু ধূপ কিনি ল'লোঁ, লৈ এয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ। ইমান বেছি ভিৰ নহয় আজি মন্দিৰত। আপোনালোক শিৱৰাত্ৰি বুলি মন্দিৰলৈ গৈছিলেনে মোক কমেণ্ট বক্সত জনাব। আৰু কোনবা মন্দিৰ এইবাৰ দৰ্শন কৰিলে সেইটোও জনাবলৈ নাপাহৰিব। এয়া মা আৰু মই ভিতৰলৈ সোমাই আহি আছোঁ। বহুত দেৰি ৰোৱাৰ পাছতহে আমি বন্তি জ্বলাবলৈ পালোঁ। মানে ইমান বেছি ভিৰ নহয়। ৰাতিপুৱা সোনকালে গৈছিলোঁ যদিও মন্দিৰৰ ভিতৰত ভিৰেই। আমি এখন শৰাই দিছিলোঁ। বহুত বেছি মনটো ভাল লাগি গ'ল। তাতে আকৌ এয়া মোৰ চিনাকি লগৰখিনিও পাই গ'লোঁ। এয়া হৈছে পল্লৱী বা অনামিকা আৰু গীতাঞ্জলি, তিনিওজনীকে লগ পালোঁ। পাই আকৌ সেৱা কৰিলোঁ, অকণমান নাম শুনিলোঁ। শুনি এয়া আহি আছোঁ প্ৰসাদ ল'বলৈ, লাইন পাতিবলৈ। বহুত টাইম ৰ'ব লগা হ'ল, যিহেতু বহুত বেছি মানুহ। বহুত টাইম দুটা লাইনত ৰৈ লাষ্টত যেনিবা খাবলৈ পালোঁগৈ। এয়া দেখিছেই নহয়, প্ৰসাদ দিছে, লগতে এয়া পায়স দিছে। খাবলৈ বহুত সোৱাদ হৈছিলে। তাৰপাছতে এয়া খাবলৈ বুলি এটা ছাইডত গ'লোঁ আৰু সকলোৱে খায়ে আছিলে বহি, ময়ো খাই ল'লোঁগৈ বহি। তাৰপাছতে এয়া ফটো অকণমান উঠিলোঁ। উঠি এয়া ঘৰলৈ বুলি আহিবলৈও ল'লোঁ। ইমান বেছি মানুহ নহয়, কি ক'ম আৰু। এতিয়াতো অলপ কমিছেই বাৰু। আৰু বহুতখিনি চিনাকি মানুহো লগ পালোঁ বাটত, আৰু তেনেকৈ ভিডিঅ' কৰা নহ'লে। এয়া আহি মই ঘৰেই পাই গ'লোহি। আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। আকৌ লগ পাম এটা নতুন ভ্লগত। তেতিয়ালৈকে সকলো ভালে থাকক।